ওলাইছে দেই ভালকৈ ওলাইছে দে তামোল এখন খাই লওঁ জেওৱা গোছখিনি এইখিনি মাৰি ল'লে আৰু আজৰি আজি তামোল এখন খাই লওঁ পাই ধপাটো নাই নহয় আকৌ লকডাউনৰ কাৰণে এইকেইদিন আৰু ভালেই হৈছে নাই ভাল বস্তু নহয় এইটো খাবও নালাগে না হ'লগৈ আৰু দেই এইখিনি কৰি হ'লে চাহটোপাহে খাওঁ খাওঁ লাগিছে পাই ভণ্টি তোকে চিঞৰিম বুলি ভাবিছিলোঁ বুজিছ গৰম উঠিছে মই দিনটো কাম কৰি আছোঁ দেখিছ নহয় থৌনিৰ পৰা কামতে লাগি আছোঁ তই এটা কাম কৰচোন চাহ পানীটো আপোনাকে দে মই নোৱাৰো দেই এতিয়া তই মাক খোৱা যা ক'লে যাওঁনো তই এই লকডাউনত কেলে জোনালী বাজে বিয়া ঠিক হৈছিলে লকডাউনৰ কাৰণে নহ'ল নহয় মই সিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ খবৰ এটা নহওঁগৈ তাইৰ মনটো বৰ বেয়া এতিয়া বিয়াখনটো নহ'ল কেলে যে এইবোৰ লকডাউন চকডাউনবোৰ দিয়ে নহয় বেমাৰ হৈছে হ'বই আৰু সেইবুলি কিবা এনেকৈ লকডাউন দিয়ে নি ভণ্টি তই বুজিয়ে পোৱা নাই এই কৰোণা ভাইৰাছটো বৰ সৰু ভাইৰাছ নহয় আৰু লকডাউন দিছে ভালে হৈছে নহ'লে যে আমাৰ মানুহৰ কি অৱস্থা হ'লহেঁতেন কিন্তু যে লকডাউনৰ কাৰণে কিমান আশাৰে পাতিবলৈ লোৱা বিয়াবোৰ নাই হোৱা আৰু মোৰ কিবা কমখন ক্লাছ ক্ষতি হৈছেনে সেইটো হয় পিছে হ'ব দে মোৰ তোৰ লগত আমাক এই মহলা মাৰি থাকিবলৈ সময় নাই মোৰ দেৰি হৈছে যাওঁ এইকেইদিন লকডাউন শিথিল হৈছে কাৰণে যাবলৈ পাৰিছোঁ শুন ভণ্টি এই জীৱন থাকিলে বিয়া কি আৰু বহুত কিবা কিবি কৰিব পাৰি এই কৰোণা ভাইৰাছটো বৰ সৰু ভাইৰাছ নহয় জান আজি আমাৰ বাবে আৰক্ষী চিকিৎসক নাৰ্ছ নিউজ চেনেলৰ কৰ্মকৰ্তাসকল কমখন কষ্ট কৰিছেনে চৰকাৰৰ কথাটো ক'বই নালাগে দিন ৰাত একাকাৰ কৰি এই ভাইৰাছটোৰ লগতে লাগি আছে আমেৰিকা চীন ইটালীৰ দৰে দেশ ইমান উন্নত দেশ কি অৱস্থা হৈছে আজি মই সেই ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ এই কৰোণা ভাইৰাছটো যুঁজ দি থকা সকলো কৰ্মকৰ্তাই যেন ভালে কুশলে থাকে তাই মই কামনা কৰিছোঁ মই ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিছোঁ দাদা কচোন এই কৰোণা ভাইৰাছৰ বাৰু দৰৱ ওলাবনে আৰু তইনো এইবোৰ কথা ক'ত গম পালি শুন ভণ্টি বেমাৰ ওলাইছে যেতিয়া ইয়াৰ প্ৰতিকাৰ ওলাব আৰু মই ৰাতিপুৱা কেলে কঠীয়া তুলিলে যাওঁতে সেই প্ৰবীণক ৰেডিঅ'টোত বাজি থকা শুনিছিলোঁ নহয় কিবা বোলে কৰোণা ভাইৰাছৰ লকডাউন দিছে বোলে আজি শিথিল কৰিছে বুলি কৈছে বুজিলি আৰু কি কৈছে জানো আমি এই ভালদৰে হাত মুখ ধুই কিবা চেনিটাইজাৰ নে কি এইবিলাক লগাই সেইটো নহ'লেও হয় চাবোন যদি থাকে যিকোনো চাবোনেই আমি ধুই হাত মুখ ভালদৰে ধুই থাকিলে এই ভাইৰাছটো আমাৰ মানুহৰ গাত সংস্পৰ্শ হ'ব নোৱাৰে আৰু শিথিল কৰি কিবা আমাক যাবলৈ দিয়া নাই নেকি শিথিল কৰিছে হয় সেইবুলি আকৌ আলে বালে যাৰ তাৰ ঘৰলৈ যাবলৈ ৰাস্তা ঘাট এইবিলাক ফুৰিবলৈ দিয়া নাই হ'ব দে ভণ্টি বহুত ক'লোঁ তই এতিয়া এটা কাম কৰ যা চাহ টোপাটো নোখোৱালিয়ে পানীকে এগিলাচ লৈ আনিবি যা আনি আছোঁ
তহঁতৰ ভাল নহয় ভাল ভাল আপোনাৰ ভাল ভালেই আৰু এইবোৰে দেখিছ না লকডাউন টাইমত খুব কাম কৰিছে যে পাইছোঁ দেই হয় এই জেওৱা কেইটামান কৰি আছোঁ ঠিকে আছে দিয়ক পিছে শুনকণ তোৰ চাগে স্কুল বন্ধ হয় স্কুল বন্ধ মইতো ভালে পাইছোঁ স্কুল বন্ধ কিন্তু মায়েহে ওলাই যাবলৈ নিদিয়ে খেলিবলৈ ভালেই কৰিছে দে অ' বাবু দাদা অঁ ভণ্টি শুনকনো দেখোন ভণ্টি বা কেতিয়া আহিলা তোমালোক অলপ সময় হ'ল পাই পিছে ঘৰত চবৰে ভালনে ভাল 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 পিছে লকডাউন তোমালোক কেনেকৈ আহিলা ভণ্টিজনী কিন্তু ভিতৰত সোমাই বগী হৈ গ'ল দেই আৰু কি লকডাউন দিছে বুলি কি আহিব নোৱাৰিম নেকি এতিয়াতো শিথিল কৰিলে হওঁতে হয় পিছে তহঁতৰ ইয়াত বৰ এটা শিথিল এটা দেখা পোৱা নাযায় আমাৰ তাতো ইমান দেৰি ভিৰ হ'লেই গাড়ী মটৰ ভিৰ হোৱাটো বৰ ভাল কথা হোৱা নাই নি দাদা ন ইছ বাবু হয় দাদা এইটো বৰ বেয়া কথা হৈছে নহয় মানুহে নিজে সজাগ হ'ব লাগিব সেইটো হয় আৰু আমাৰ ইয়াত পিছে এনেদৰে ইমান মানুহ জুম পাতি থাকিলে আকৌ পুলিচৰ বেতনে খাব লগা হয় বুজিছ মই আকৌ কথাটো এতিয়াহে গুৰুত্ব দিছোঁ তহঁতিনো আৰু কিমান লকডাউন কৰোণা কৰি থাক বচোন অকণমান ভণ্টি তহঁতে বহিব আহিলি ভণ্টি যা আকৌ ইহঁতলৈ চাহ অকণ কগৈ হ'ব নালাগেচোন এতিয়া ৰ তোৰ মোবাইলটোত গেম খেলিম দিবি দেই মোৰ মোবাইলে নাই তেতিয়াহ'লে তই অনলাইন ক্লাছ কেনেকৈ কৰিছ নাই কৰা নহয় ক'তনো কৰিছোঁ অ' দাদা তই মোক মোবাইল এটা দিবি দেই এইবাৰ আইও ৰাম মোবাইলৰ কথা কৈছোঁ আমি দুখীয়া মানুহে যে এই এসাঁজ খাবলৈ পাইছোঁ সেইটোতে সন্তুষ্ট হয় বুজিছ আৰু হ'ব দে মই দুদিনমান থকাকৈ আহিছোঁ নহয় একদিন তই মোৰ মোবাইলতে অনলাইন ক্লাছটো কৰিব পাৰিবি ভালেই হ'ব অঁ তই এই ইয়াৰ বাবুদা মোবাইলটোকে ল'বি এই বাবুদা মোবাইলটোত তোৰ পঢ়া কি কি আছে সেইখিনি চাবি দেই খালি যি টি পিটিকি নাথাকিবি আকৌ জানো বেয়া হ'লে বনাবলৈ মোৰ পইচা নাই আকৌ কিয়নো বেয়া কৰিব হয় তাই ভণ্টি দাদা মোবাইলটো দিব নহয় ধুনীয়া ধুনীয়া গেম আছে খেলিম দেই হ'ব দে তহঁতি বহ আমি দুটা চাহ অকণকে কৰি আনোগৈ যা যা তই ভৰি হাত ধুই ল'বি বুজিছ বাবু দাদা বৰকে ঘূৰা ফুৰা নকৰিবি নাই কৰা সেইবুলি আকৌ তহঁতি আহিছ বুলি কৈছোঁ বুলি নাভাবিবি আৰু আৰে কিয়নো ভাবিম ন তেনেকৈ এই কৰোণা ভাইৰাছটো যে বৰ সৰু বেমাৰ নহয় হয় হয় ইয়াৰ কাৰণে চৰকাৰ ডক্তৰ যিমান চৰকাৰী কৰ্মচাৰীৰ আদি কৰি যিমান আছে সকলোৱে কিমান কষ্ট কৰি আছে নে বাৰু সেইটো গম পাইছোঁ আৰু চৰকাৰে আমাক লঘনে ভোকে নামাৰেও আৰু শিথিল কৰিছে এইকাৰণে যাতে আমি দুখীয়া মানুহখিনিয়ে এসাঁজ খাই এই কৰোণাৰ লগত যুঁজ দিব পাৰোঁ হয় হয় বুজিছ আৰু আমাৰ সোণকণক হয় আকৌ ঘৰৰ পৰা ওলাই যাবলৈ নিদিবি য'ত তই নাই নিদিওঁ নহয় তাক সি আকৌ বৰ অঘাইদান বুলি জানো নহয় কথাটো পিছে মই এতিয়াহে বুজি পাইছোঁ গুৰুত্বটো কিন্তু এতিয়াহে দিছোঁ মই কিন্তু মোবাইলত পাওঁ অঁ মোবাইলত তাক পাবি গুৰুত্ব দিয়া নাছিলোঁ ময়ো আমাৰ তাৰ মানুহখিনিক বুজাব লাগিব ইয়াৰ বিষয়ে এতিয়া যি কৰে ভগৱানেহে কৰিব আৰু তাকেহে ঐ চাহ দিলোঁ অঁ ইয়ালৈকে লৈ আহ চাহ আনিছে তই হাত বহিকেইটা ধুই আহিবি পুখুৰীতে পানী আছে দেই দাদা আহ আকৌ হ'ল নে আহ আকৌ গৈছোঁ আৰু হাত ধুইছোঁ চাহটোপা লৈ আনো ইয়ালৈকে না ধুলি ভয়া এইখনে ল শুনকণ ঘটিটো লৈ আনচোন গৈছোঁ ভণ্টিবা দে শুনকণ ঘটিটো দে হাতখন ধুই লওঁ খালি চাবিছা দেই হ'ব দে পুতুলহঁতৰ দোকানত একোৱে নাইকিয়া হ'ল খা চাহ দি খা খালি চাহ দেখিছোঁ মই খালোৱে দেই আপাৰৰ হেড ক'ত গ'ল মায়ে বাৰীৰ ফালে যোৱা দেখিছিলোঁ অহাই নাই চাগে বিস্কুট ক'ত থাকিব আছে নহয় আমাৰ মেকুৰী এজনী পিলিক পেলাক গৈ খাই নাই বা দোকানতে নাই আমাৰো একেই এটা আছে
একো থ'বই নোৱাৰি। ভণ্টি কাপকেইটা লৈ যা আৰু শুনকণ তই দাখন লৈ যা থৈ দিব যা তহঁতি জীয়াই হাতে লবি সিপে বৈ আমি গৈছোঁ। বুজিছ বাবু দাদা আমি এতিয়া সজাগ হ'ব সময় পাৰ হৈ গৈছে। সেইটো হয়। চৰকাৰক কথাও সকলোৱে মানি চলক। ৰাইজসকল ভালদৰে হাত মুখ ধুই মুখত মাস্ক পিন্ধি সামাজিক দূৰত্ব মানি চলি আৰু চৰকাৰৰ যি নীতি নিয়ম সেইখিনি মানি চলি থাকক আৰু লকডাউন শিথিল হৈছে বুলি এনেই ঘূৰি নুফুৰিব। জৰুৰী কিবা কামতহে যাব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব। ইয়াকে কৈ নমস্কাৰ।